ঐ মণি, পৰিৱেশটো ইমান ধুনীয়া লাগিছে ন? প্ৰাকৃতিক পৰিৱেশ যে মই বহুত ভাল পাওঁ। চাচোন, এই লকডাউনত সোমাই সোমাই ঘৰত মাথাবোৰ বেয়া হৈ গৈছে। আজি ওলাই আহিছোঁ, পৰিৱেশটোলৈ ইমান ধুনীয়া লাগিছে ন? ঠিকেই কৈছ। তই ভাল মাতিলি দে ইমান ধুনীয়া জেগা এটালৈ। মোৰো খুব ওলাই আহিবলৈ মন গৈ আছিল। ভালেই হ'ল আজি ওলাই আহিলোঁ, কথাকে পাতিম ন? তহঁতে ঠিকেই কৈছ। মোৰো ভাল লাগিছে এইটো পৰিৱেশ। আমি ধুনীয়াকৈ আজি হাঁহি হাঁহি কথাকে পাতিম। মনু, তইতো বৰ ধুনীয়া ধুনীয়া কবিতা জান। গাচোন এটা কবিতা, আজি শুনো আমি চবেই। তাকে শুনি শুনি হাঁহো আৰু ন? গা ধুনীয়া এটা কবিতা। মণিয়ে ঠিকেই কৈছে। তই গা নাই এটা কবিতা। ঐ, বহুত দিন শুনা নাই তোৰ কবিতা, নুশুনা বহুত দিন হ'ল। আজি গাচোন এটা, বহুত শুনিবলৈ মন গৈ আছে। গা 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 জল্দি গা। তহঁতে মানে নেৰিবি আৰু ন? কবিতা এটা মানে গাবই লাগিব। ৰচোন, কিবা এটা ভাবি চাওঁ, অলপ পাৰোঁ নেকি গাবলৈ। ৰ শুন তেন্তে, ধুনীয়া কবিতা এটা গাওঁ, ভালকৈ শুনিবি। শুন। শুনা 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 শুন। লকডাউনে জুৰুলা কৰা আমাৰ গাঁওখন, বিয়া সবাহ খাব নোৱাৰি আমাৰ উঠিল খং। অনুষ্ঠানসমূহ পাতিব নোৱাৰি পুলিচে দিয়ে মজা, কিমান দিন হ'ল খোৱা নাই বুবু দোকানৰ গজা। লকডাউন খুলিব বুলি কিমান দিন যে ৰলো, চুলি দাড়ি গজি আমি ডেকা ল'ৰা হলো। ৰাস্তাই দি যাব নোৱাৰি পুলিচে দিয়ে চাট, পথাৰৰ মাজেদি বনাই ললো আমি বাট। চাইকেল বাইক নিব নোৱাৰি উলি আলেই লেঠা, ঘৰতে সোমাই সোমাই হৈছে বেয়া মাথা। কোন শ্ৰেণীত পঢ়িছিলে ল'ৰাবোৰে পাহৰিলে, স্কুল বন্ধ বুলি সিহঁতে গোটেই দিনটো খেলে। মজা হৈছে, বৰ ধুনীয়া কবিতা গালি দেই, বহুত ভাল লাগিল। বহুত ধুনীয়া কবিতা গালি। ঐ বন্ধু, বিৰাট ধুনীয়া লাগিল। তই যে ইমান ধুনীয়া কবিতা গাওঁ নহয়, সঁচাকৈ হাঁহি উঠি গ'ল দেই। এই যে হহা কথা ক'লি, হহা কথাটোলৈ মই এটা কথা কওঁ। হহাটো এটা ডাঙৰ ব্যায়াম, হাঁহিব লাগে প্ৰাণ খুলি, জাননে তহঁতে? গতিকে তহঁতে হাঁহিবি। সেইকাৰণে মই তহঁতৰ ওচৰত এনেকুৱা হাঁহি উঠা কথাবোৰ কৈ থাকোঁ। কিয় হাঁহিব লাগে জান? হাঁহিলে আমাৰ মন প্ৰাণ ভাল লাগে। আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈছেই যে হাঁহিব নজনা নোক চৈতানৰ লগৰ বুলি কৈছে। গতিকে আমি হাঁহিব লাগে। এটা যদি চিগাৰেট খাওঁ, ই 1 মিনিট আয়ুস কমোৱাৰ বিপৰীতে এটা প্ৰাণ খুলি হহাই 1 মিনিটৰ আয়ুস বঢ়াব। সেইবাবে আমি হাঁহিবলৈ শিকিব লাগে। তই ঠিকেই কৈছ জাননে? হহাটো এটা ডাঙৰ ব্যায়াম। আৰু মোৰ ককাই কৈছে হাঁহিলে হেনো মন পৰিষ্কাৰ হয়, মন ধুনীয়া হৈ থাকে, আৰু মানুহ হেনো ৰোগমুক্ত হয়। সেইকাৰণে মানুহে প্ৰাণ খুলি হাঁহিব লাগে। মোকো ককাই কোৱা মই শুনিছিলোঁ। আৰু কি জান? ভাৰতৰ প্ৰখ্যাত চিকিৎসক ডক্টৰ মদন কাটাৰিয়াই 1998 চনৰ 11 জানুৱাৰী তাৰিখে মুম্বাই চহৰত প্ৰথমবাৰলৈ হাস্য দিৱস পালন কৰে, বুজিলি? আৰু আমাৰ এই তেজপুৰত এটা হাস্য সংঘ গঠন কৰিছিল। আৰু তেজপুৰৰ শ্বহীদ বাকৰিত 2009 চনত কেইজনমান স্বাস্থ্য সচেতন লোকে গঠন কৰা তেজপুৰ হাস্য সংঘটো অসমৰ প্ৰথম সংগঠিত হাস্য সংঘ। তহঁতে বহুত কথা জান দেই। আজি বৰ ধুনীয়া কথা ক'লি, বৰ ভাল লাগি গ'ল দেই। আহক ৰাইজ, আমি সকলোৱে প্ৰাণ খুলি হাঁহো, বিভিন্ন কাৰণত হাঁহো, হাস্য সংগঠন গঠন কৰোঁ। হাঁহিৰে ৰোগ প্ৰতিৰোধ আৰু নিৰাময় কৰাৰ লগতে বিশ্ব শান্তি অনাত সহায় কৰোঁ। আপোনালোকেও হাঁহক আৰু আনকো হাঁহিবলৈ শিকাওক। আৰু এটা কথা কওঁ, আপোনালোকে যদি এই চেনেলটো চাই ভাল পাইছে, আমাৰ ভিডিঅ'বিলাক চাই ভাল পাইছে, তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কিন্তু জৰুৰ কৰিব। বাই বাই। এতিয়ালৈ আমি নিজৰ ঘৰলৈ যাওঁ। আপোনালোকক ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।